দেতা আজি পেলনীয়া বস্তু কি পালা? তেনেকে নকবি, এদিন চব বস্তু লাগতিয়াল হৈয়ে পৰে। হয়নে বোলো? এইবোৰ বস্তু আপুনি কিয় বুটলি আনে বাৰু? ৰাস্তাত পৰি আছিলে, সেইকাৰণে মই উঠাই আনিলো আকৌ। এই ভগা চিগা লোহাবোৰ ভিতৰলৈ নানিব হেৰ'। শনিগ্ৰহ লোহা এইবোৰ। শনি মোৰ ওচৰলৈ নাহে নহয় ৰতনৰ মাক। হয় দেতা, এজন শনি আন এজন শনিৰ ওচৰলৈ আহিব নোৱাৰে নহয়। তই বেছি কথা কবলৈ লৈছ দেই। বাৰু গোবিন্দ কচোন, এই ভৰ বাৰিষাত যে বৰষুণ নাই দিয়া কিয় বাৰু? হয় দেতা, বৰষুণ নাই দিয়া আকৌ। বৰষুণ নাই দিয়া আৰু। সেইটোৱে নেজান, বুৰ্বক। এই যে তই বুদ্ধিমান হৈ বুৰ্বক হৈছ, সেইকাৰণে তোৰ দৰমহা বা 10 টকা কাট। বৰষুণ নাই দিয়া, তাতে মই কি কৰিব লাগে? এনে বৰ বুঢ়াটো নিজকে বৰ বুদ্ধিয়ক দেখাইছে, মৰচিকতা বুঢ়া। দেতা, মোৰ দেউতাই ধাৰ খুজিব নোৱাৰি পেলাই আপোনাৰ ওচৰত মোক চাকৰ হিচাপে ৰাখিলে, কিন্তু আপুনি মোক প্ৰত্যেকটো কথাতে খোজতে অপৰাধ ধৰি যে পইচা দৰমহা এনেকে কাটি থাকিলে বাৰু মই চলিম কেনেকে? কোনোবা দিনাখন গৰুৱে গাখীৰ নিদিলে বুলি পইচা কাটি দিয়ে, কোনোবা দিনাখন পুখুৰীত মাছ নোলালে বুলি পইচা কাটি দিয়ে। এনেকে হলে কেনেকে হব? তই ৰখি চেল বেলাই থাকিলে যিকেইটকা পইচা পাবি সেইকেইটকাও এতিয়া বেছি কথা কৈ থাকিলে সেইকেইটকাও কাট খাব।